Hi dosto, welcome to channel Subram Vlogs. আজি ভিডিওটো হ'ব মস্ত ধামাকা। আজি আমাৰ খাম হাঁহৰ মাংস। আমাৰ লগত আছে মি দোস্ত মইও আছো আমাৰ আজি হাঁহ মাংসৰ খানা হ'ব ডগৰি খানা ধামাকা মানে আজি পুৰা ধামাকা হ'ব আৰু সেই বস্তুটো দি আজি হ'ব বদমাছি ভিডিওটোৰ কাৰণে ধামাকাৰ হৈছে আমাৰ খানা। এই ডিজে বজাব লাগিব দোস্ত ডিজে বজাব লাগিব ৰাতি বহুত কিবা কিবি আইটেম হ'ব দোস্ত আৰু কি হ'ব দুইবিধ খাই এই কি হ'ব ছাগল আনিব দোস্ত গাহৰি মুৰ্গী কণী আনিব আৰু আনিব আৰু চব আনিব আমি দগৰা খানা হ'ব ডগৰি খানা হ'ব দগৰি খানা হ'ব দোস্ত আজি আমি বাৰীৰ ইফালে চতাল দব কিন্তু কাৰণটো আছে খালেতো আমি লটাৰী আছো দোস্ত আমি বহুত কিবা কিনি পাম এই নতুন ভিডিওটোৰ কাৰণে আমি ভিডিওটো বনাব ধৰিছো দোস্ত মই কৈ আছো আপোনালোকক লটাৰীত কি আমি পাম যদি ফুটে ছাগল পাম মুৰ্গী পাম লোকেল মুৰ্গী পাম কণী পাম আৰু কি পাম পাৰ দুযোৰা পাম সেই সব পাম দোস্ত বহুত কিবা কিনি পাম আপোনালোকে চাই থাকি ভিলেজ পেলাব লাগিব আৰু বলে আৰু আজি আমাৰ ভাইটি আৰু এইটো মোৰ খানা হয় মোৰ কাৰণে দোস্ত অলপ ক'ব লাগিব আৰু কিবা লামেন বস্তু আছে সেই বস্তু দি হ'ব বদমাছি সেই বস্তু হ'ব বদমাছি ধামাকাৰ হৈ যাবলৈ হৈ আছে আমাৰ ভিডিওটো আজি সেইকাৰণে মুখ কাঢ়িলে মানে ঠাণ্ডা কৰি ল'লো নমস্কাৰ জনাইছো আমাৰ নুনু বিনলৈ সেইকাৰণে ভিডিওটো আৰম্ভ কৰা পকাল